আজি মই কলপিঠা বনাম মানে ফেচবুকত মানে বহুতে কলপিঠা ৰেচিপি দিয়ে মানে খাব বহুত ইচ্ছা যায় কিন্তু মই অলপমান উঠিয়া হয় দেই মই বহুতে উঠিয়া আজি মই ট্ৰাই কৰিম একে হাজবেণ্ডক কৈছোঁ যে আপুনি কলপাত কাটি আন আজি কলপিঠা খামেই আৰু পিঠা বোলা বস্তুটো মোৰ কাৰণে খুবেই প্ৰিয় ফ্ৰেণ্ডছ মই বহুত খাই ভাল পাওঁ পিঠা সেইকাৰণে আজি কলপিঠা বনাম আৰু আপোনালোকক ৰেচিপিটো অলপমান দেখাই দিম যেটো আপোনালোকে সবেই জানে পিঠা বনাবৰ কাৰণে ঠিক আছে আজি কলপিঠা বনাম পাত এটা মই ধুনীয়াকৈ চাউলখিনি মিক্সিত মাৰি ল'ম ইয়াৰ চাউল জিকা আছে মই মিক্সিত ভালকৈ মাৰি ল'ম আৰু একচুৱেলি গাইজ মই আমাৰ গুড়াখিনি হৈ গৈছে মিক্সিত মাৰি ল'লোঁ এতিয়া মই কলখিনি ফ্ৰেণ্ডছ এতিয়া কল মিক্সিত মাৰি ল'ম এয়া কল 3টামান লৈছোঁ কলখিনি মিক্সিত মাৰি ল'ম ভালকৈ মই ভালকৈ এইখিনি হাতেদি মাৰি লৈছোঁ কলখিনি আৰু গুড়াখিনি ভালকৈ মিক্স কৰি অলপমান নিমখ দিব একচুৱেলি নিমখটো লাগে হয়নে নহয় অকণমান চেনি দিব ভালকৈ মিক্স কৰি দিলে হ'ল চেনিখিনি আপোনালোকৰ আন্দাজমতে দিলেই হ'ল কি হয় নাজানো আৰু ফ্ৰেণ্ডছ এই প্ৰথম মানে এনেকৈ চাৰিওপিনে দি দিছোঁ এতিয়া কলপাতটো এতিয়া এনেকুৱা কৰি দি পেলাই মই ষ্টিম কৰিম এতিয়া এটা এটাকৈ কলপাতখিনি দি দিম গৰম আছে কিবা এটা এটাকৈ দি দিছোঁ ফ্ৰেণ্ডছ মই ইয়াতে বনাই দিছোঁ টাৱাটো দিছোঁ ফ্ৰেণ্ডছ আমাৰ হৈছে অলৰেডি ফ্ৰেণ্ডছ আমাৰ এয়া ৰেডি হৈ গৈছে কলপিঠা ফ্ৰেণ্ডছ পিঠা আমাৰ ৰেডি হৈ গৈছে কলপিঠা আৰু মই ট্ৰাই কৰি চাওঁ কেনেকুৱা আহিছে বহুত টেষ্টি হৈছে গাইছ কৈছোঁ আপোনালোকে ট্ৰাই কৰিব জেন্দা পিঠাটো ভাল হৈছে না কলপিঠাটো বিৰাটেই সুন্দৰ হৈছে কথা হ'ল তাৰমানে যে টাউনৰ ছোৱালী হৈ যায় মানে এনেকুৱা পিঠা বনাবি মই সপোনতো ভাবোঁ না মই নিজে কলপাত আনি দিলোঁ কিন্তু কি পিঠা বনাবি মই ভাবি তাৰমানে হতভম্ব হৈছোঁ কিন্তু লাষ্টত মই গম পাই গ'লোঁ যে তাৰমানে পিঠা সঁচাকৈ সুন্দৰ আৰু গাইজ মই মেইন মানুহটো সুধিলে কেনেকুৱা হৈছে পিঠাটো সঁচা না মিছা এনেই মুখত নকবি বনাব পাৰিছোঁ আৰু আমাৰ ইয়া বাবু কেনেকুৱা হৈছে ঠিকে আছে